Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আৰু ঘৰতে থাকক ভালে কুশলে থাকক যেহেতু বেমাৰৰ দিন প্ৰয়োজন নহলে উলাই না যাব আৰু আপোনালোক সকলোকে স্বাগতম জনালো মোৰ অন্য এটা ব্লগলে আৰু ভিডিওটো চাই যাব ভাল পাব বুলি আশা কৰিলো ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজি এটা ৰেচিপি আপোনালোকৰ মাজত আগবঢ়াম আৰু ৰেচিপিটো খাবলৈ বিৰাটে টেষ্টি আছিল কাৰণ মায়ে বনাইছিল যেহেতু মোৰ বহুতে ভাল লাগিছিল খাই আৰু আপোনালোকে যদি এবাৰ ট্ৰাই কৰিব বিচাৰে তেনেদৰে মায়ে যেনেকৈ বনাইছিল এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা লাগে মোক কমেন্টত জনাব তেন্তে বেছি কৈ নাথাকো ভিডিওটো চাওক আৰু তেনেদৰে বনাই খাই চাওক আৰু মোক কমেন্টত জনাব তেন্তে বেছি পকপকাই নাথাকো ভিডিওটো স্টাৰ্ট কৰো বলক জোখমতে হালধি দি দিব আপোনালোকে মায়ে দিলে ইয়াতে মছলাখিনি ইয়াতে দি দিলে জিৰা জালুক নহৰু আদা শুকান জলকীয়া এনেকে পিচি লৈছিলে আৰু দি দিলে ইয়াতে তেল বিৰিঙালৈ ভাজিব তাৰ পাছত ইয়াতে বুটখিনি আৰু আলুখিনি দি দিম কাবলি বুটখিনি দি দিলে ইয়াতে আৰু আলুখিনি গোটা গোটাকে দিছে কাৰণ আলুখিনি ভাঙি দিব এই কাৰণে গোটাকে দিলে ভালকৈ এইখিনি লৰাই দিব মছলাখিনি যাতে গুটেখিনিতে ভালকৈ লাগি যায় আৰু ইফালে মোৰ মাক কৈছিলো কৈ কেনে বনাব কাৰণে কিন্তু মা লাজ কৰে এই কাৰণে নবনালে ময়ে কৈ দিলো আৰু ইফালে পনিৰখিনি কাটি লৈছে পনিৰখিনি ভাজি নলয় এনেকৈ কেঁচাকৈ দিব কাৰণ এনেকৈ দিলে বিৰাটে ভাল লাগে মোৰ আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ দিব আৰু ইফালে ময়দা মাৰি থৈছে কাৰণ কাবলি বুটৰ ঘুগুনিৰ লগত পুৰি খাম এই কাৰণে ইফালে উতলি আছে আমাৰ ঘুগুনি এতিয়া পনিৰখিনি ইয়াত দি দিব তাৰ পাছত হৈ যাব আমাৰ কাবলি বুটৰ পনিৰৰ ঘুগুনি ইয়া হৈ গ'ল পুৰি আৰু কাবলি বুট পনিৰৰ তৰকাৰী খাবলৈ বিৰাটে টেষ্টি আছিল আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে তাৰ পাছত কমেন্টত জনাব কেনেকুৱা লাগিল খাই মোৰ কিন্তু বিৰাটে ভাল লাগিল তেন্তে মই খাই লওঁ তাৰ পাছত লগ পাইছো আপোনালোকক মায়ে পনিৰখিনি ভাজি লোৱা নাই আপোনালোকে দেখিছে আৰু মোৰ কেঁচাই দিলে ভাল লাগে তৰকাৰী তেনেকৈ আৰু আপোনালোকে ভাজিও দিব পাৰে সেইটো আপোনালোকৰ কথা আপোনালোকে যিদৰে ভাল পায় খাই তেনেদৰে দিব পাৰে আৰু তেন্তে খাই চাব মই বেছি কৈ নাথাকো এবাৰ ট্ৰাই কৰি চাব তাৰ পাছত জনাব মোক এইখিনি আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিলো যদিহে ভাল পালে ভিডিওটো প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো কালি যেহেতু এন্ড কৰা নহল ভাবিলো আজি ৰাতিপুৱা এন্ড কৰি দিও আৰু মই কালি সন্ধিয়া পঢ়িব ললো চাহ খাই উঠি পঢ়িব লোৱাৰ কাৰণে আৰু ভিডিওটো এন্ড কৰা নহল যেহেতু এক্সাম আহি আছে ভিডিও বনোৱাৰ লগতে পঢ়া-শুনা কৰি যাব লাগিব তো আজি ৰাতিপুৱাই ভাবিলো ভিডিওটো এন্ড কৰি দিও বেছি দীঘলীয়া নকৰো তো যদি আপোনালোকে ভিডিওটো ভাল পালে চাই কেনে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ বিদায় মাগিলো আপোনালোকৰ মাজৰ পৰা নেক্সট এটা ব্লগত আপোনালোকক সকলোকে লগ পাম তাৰে আশাৰে আজিলৈ বাই বাই